বন্ধুসকলে যদি ভাবিছে আপোনালোকে পকা কঁঠাল তেনেহ'লে একেবাৰেই ভুল ভাবিছে, কিয়নো এয়া হৈছে উহোৱা কঁঠাল। আৰু গৰমত এনেদৰে কঁঠাল উহাই যদি নিমখ আৰু জলকীয়াৰ লগত সানি খোৱা যায় তাৰ মজাই সুকীয়া। আপোনালোকে যদি খাইছে কমেণ্ট কৰি জনাব, আৰু যদি খাই পোৱা নাই তেনেহ'লেও কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। এয়া হৈছে বৌ, তাৰমানে কঁঠালটি উহাইছে, গতিকে আমি খাম আৰু নে কি কয়। ভতিজাজনীয়ে কঁঠাল উহোৱা বিলাই আছে, মানে এনেদৰে কঁঠাল খোৱা প্ৰায় শেষেই হওঁ অৱস্থা, কিন্তু তথাপিও কঁঠাল কিছুমানৰ আছে, খাই আছে গাইছ। কঁঠাল খোৱা মানুহ বহুত গাইছ। কঁঠাল মানে পকাতকৈ এনেদৰে উহাই যদি খায় তাৰ সোৱাদটোৱে মানে অকণমান বেলেগ ধৰণৰ এটা আমেজ আহে। গতিকে আপোনালোকেও যদি খাই চাবচোন, আশা কৰোঁ ভাল লাগিব। এয়া বৈয়া খাই আছে কঁঠালটো, মানে ভোট জলকীয়াৰ লগত এনেদৰে সানি কম্বিনেশ্যন কৰি খালে আপোনালোকৰো ভাল লাগিব, আমাৰো ভাল লাগিব। গতিকে আমি খাওঁ, আপোনালোকে চাই থাককচোন। আপোনালোকে যদি খাই পোৱা নাই এবাৰ খাই চাব, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। গতিকে চাই থাকক। বন্ধুসকল, কঁঠালটো খাই হোৱাৰ পিছত ভাবিছোঁ আম খাম, গতিকে আম এয়া পাৰি লৈছোঁ আৰু ভতিজাজনী কৈছোঁ তাক চাটনি বনাবলৈ, মানে নিমখ জলকীয়া অকণমান সানিবলৈ। আপোনালোকে জানেই আৰু আধা পকা আমত যদি এনেদৰে নিমখ জলকীয়া সানি খোৱা যায় কেনেকুৱা এটা মজাই সুকীয়া লাগে, নহয় জানো। ছাগলীটোও ভাবিছে আমটো যেতিয়া বাকলি গুচাব বাকলিবোৰতো মোৰেই হ'ব, গতিকে বাকলিখিনি ছাগলী পাব আৰু আমখিনি আমি খাম। গতিকে আম খোৱা মানুহৰো কমতি নাই। চাওক আম খাবৰ কাৰণে মানুহ এনেদৰে শাৰী পাতি বহি আছে, মানে ইহঁতৰ কঁঠাল খোৱাই শেষ হোৱা নাই, আম কি খাব। গতিকে ইহঁতক অকণমান দিম নে কি কয়। গতিকে অকণমান হয় সকলোৱে আমি ভগাই পিটি খাম। আৰু টেঙা খোৱাৰ মানে যি নেকি মাদকতা সেয়া মানুহ নহ'লে ভাল নালাগে গাইছ। গতিকে মানুহখিনি হ'লে টেঙা খোৱাৰ যি নেকি মাদকতা সেয়া এক সুকীয়া হয়। গতিকে চাই থাকক, মানে কিছুমানৰ কঁঠাল খোৱা শেষেই হোৱা নাই। ইয়াৰ বৌহঁতে খাই আছে কঁঠাল, মানে উহোৱা কঁঠালটো অকণমান বেলেগেই এটা আমেজ হয়। গতিকে আপোনালোকে যদি খাই পাইছে কমেণ্ট কৰি জনাব, আৰু যদিও খাই পোৱা নাই খাই চাব, খুব ভাল লাগে। গতিকে এয়া আমৰ কাৰণে আম চাটনিৰ কাৰণে ৰেডি হৈ আছে। ইয়াতে নাখাওঁ গাইছ, দাৰ লগত কাটি খাম, কাৰণ দাৰ লগত কাটি খালে তাৰ মজা এটা বেলেগ হয়। গতিকে এয়া ভতিজনী তাৰমানে কেনেদৰে কি প্ৰস্তুত কৰি আছে চাই থাকক। বন্ধুসকল, আপোনালোকে আম টেঙা খাই কোনে কোনে ভাল পায় বাৰু, আৰু বৰ্তমান সময়ত আপোনালোকৰ ফালে আম আছে নে নাই কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এনেদৰে আম টেঙাৰ মানে যি নেকি চাটনিৰ কাৰণে ৰেডি হৈ আছে, আৰু কেনেদৰে ৰেডি কৰি আছে সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ গাইছ, অকণমান মিনি ব্লগৰ নিচিনাকৈ বনাইছোঁ, আপোনালোকে হয়তো ভাল পাব, আৰু যদিও বেয়া পায় কমেণ্ট কৰি জনাব। যদি বেয়া পায় এনেধৰণৰ ভিডিঅ' আমি নিদিওঁ। কাৰণ এয়া ফাইনেলি আম টেঙা আমাৰ বাকলি গুচোৱা হৈ গ'ল, আৰু চাটনিৰ কাৰণে ৰেডি, চাটনি হৈ গ'ল। আৰু গতিকে চাটনি হৈ গ'ল যেতিয়া খাব লাগে গাইছ। আৰু ফাইনেলি গাইছ, এনেদৰে আমি আম টেঙা খোৱাৰ আশাত বহি আছোঁ, কাৰণ পাত কাটিবলৈ গৈছে কলপাত। আৰু আম টেঙা সচৰাচৰ কলপাত আৰু কচুপাতৰ সোৱাদটোৱেই বেলেগ, মানে কলপাত আৰু কচুপাতত খোৱা সোৱাদটোৱে মানে মাদকতাটোৱেই সুকীয়া। আপোনালোকে খাই চাবচোন, কলপাত আৰু কচুপাতত খোৱাৰ এটা বেলেগ আমেজ আছে। তাতে আপোনালোকে যে বাতি প্লেটত খায় সেই আমেজটো আপোনালোকে নাপায়। কিন্তু এই চব কলপাত কাটিবলৈ গৈ আছে, আৰু বাচ্ছা পাৰ্টি কলপাত আনিবলৈ গৈছে, আৰু কচুপাত মানে কলপাতেই খাম আৰু দিয়কচোন। কচুপাত আৰু বৰ্তমান পাবলৈ এনেকৈ নাইকিয়া হৈছে দেখোন কচুপাতো। গতিকে এয়া আম টেঙা বাটনটিলৈ বহি আছে, কেতিয়া পাত আহিব কেতিয়া খাম। ফাইনেলি পাত আহি গ'ল, আৰু এয়া বিলাৱা হৈ গ'ল, মানে সকলোৱে পাই গৈছে। গতিকে আমি খোৱা লোৱা আৰম্ভ কৰোঁ, আপোনালোকেও খাওক, মানে খাব আৰু। গতিকে ভিডিঅ'টো এইখিনিতে সামৰিম। যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, আৰু মানে ফ'ল'টো কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। গতিকে চাই থাকক ভিডিঅ'টো। আজিলৈ মানে টাটা বাই বাই, নমস্কাৰ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজলৈ। গতিকে আজিলৈ আহিছোঁ।